আরে পাপ্পু তই কেতিয়া আহিলি দেখাই নাই দেখো তোর উৎপাত তেনেকুৱাই আছে না আগৰ নিচিনা না এতিয়া অলপ চেঞ্জ হৈছা উৎপাতৰ কথা উঠছা তই প্ৰথম দিনাই আহি যি হাৰাশাস্তি খুৱাইছিল মোক এটা জাঙিয়া হেৰাৱাৰ কাৰণে গটাই গাঁও উলাট পালাট কৰি দিছিলি ভিডিঅ'টো চোৱা নাই যদি লিংকটো ডিছক্ৰিপশ্যনতে দিয়াই আছে চাই লবি একবাৰ ঐ দাদে হ'ব দে আৰু সেইটো কথাকে কিমান উলাই থাকা হা ঐ এণ্টাৰ ঐ বহুত দিন খানা এটা খোৱা নাই জানা না খানা এটা খাবা বহুত মন যাই আছে বে পইচাও নাই কোনোবাই যদি খোৱালা হয় না মনৰ পাৰে আশীৰ্বাদ দিলো হয় দে ঠিকে কৈছা বহুত দিন খানা খোৱা নাই মোৰো খানা খাবা বহুত মন যাই আছে বে কিন্তু ক'তনো এনেকুৱা মুৰ্গা পাবি বে আমাক যে খানা খুৱাব আরে করণ অর্জুন তুও দেখো আজি দুও লগ আমার কাকু দাইছা আরে ভাই ধন্য হয়ে গেল দুওকো দেখি একেলগে আরে আজি আহার কারণ আছে অর্জুনে আজি খানা দিব হি ফার্স্ট ক্লাস লৈ ডিগ্রি পাস করছি না সো সিহতৰ রেস্টুরেন্টতে আজি খানা দিব তাতে আৰু আজি হিয়া রেস্টুরেন্টৰ ওপেনিং আছে আজি প্রথম দিনা না ডাঙৰ খানা হব আরে হান্তার ভগবানে দেখো কেনাকে আশা পূরণ করে রে আজি মানে ভগবানক যি খুজিলো হয় তাকে পালো হয় সেইখানটা আজি যদি মই আম্বানির সমান পয়সা খুজিলো হয় না তাকো ভগবানে দিলা হয় কি যে মুরা খানা খাওয়ারে কথা কলো ভগবানক সেইটোহে দিবা পারলা আরে ভগবানে এই মাখাত মিলাই দিয়াত ভাল ক'ত খানাৰ মেনেজ কৰি দিবা লাগে ক'ত মাল খাবা পইচা নিমিলি লগৰ পাৰে পইচা মেনেজ কৰি দিবা লাগে সেই মাখাত ভগৱানে মিলাই দিব কিন্তু কিবা ধনী হোৱাৰ আশা ভগৱানক খুঁজছোন নাই সেইবোৰ নেদে কিয় দিব পাপ্পু তই দেখো চব জানা বাবা ৰখাত তলে যাবা বেছি দিন নাই আৰু অলৰেডি গেছাই দে ঐ চলিহাত কি কৈ আছা নিজৰ মাজতে পিছে খানা খাবা যাবি নে নাযা হা আরে কিয়া নাযাম বে কিন্তু এনে আমি সকলোতে খানা খাবা নাযাও দেচোন ভাল নাপাও জানা আমি এই মাখা খানা চানা খাবা কিন্তু তই কষা যেতিয়া নিশ্চয় যাম আমি একদম চিন্তাই নকৰবি পিছে কৰণ তইও দেখো পৰীক্ষা দিছিলি তোৰ ৰিজাল্ট কি হ'ল পিছে ময়ো পাছ কৰিছো দে কিন্তু ইয়াৰ নিচিনা ফাৰ্ষ্ট ক্লাছ নহয় ছেকেণ্ড ক্লাছতে পাছ কৰিছো আরে একো নাই বে এগিলা ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ ট্ৰেইন খানটো এটা ঠাইতে যাব না আরে কি ওই চলিহাত কি কৰি আছা গোটাই মাখা ইয়াতে আরে কুলচান আরে ভাই তোর তাতে যাম বুলি ভাবি আছিলো আজি খানা দিছো রেস্টুরেন্টত আমার রেস্টুরেন্টত গধূলি যাবি মই ফার্স্ট ক্লাস পোৱা খানা বুজিছা না আরে বাহ বাহ বহুত ভাল নিউজ দেখো আরে যাম খানা খাব কিয়া না যাম বে আমি গোটাই মাখা একেলগে বনাই কিনে খানা খাম আরে বঢ়িয়া নহলি দে এটা কাম কৰো কৰণ আৰু গুলচন চব্জি বজাৰ কৰি আহি থাক মই পইচা দি থৈছো অলৰেডি তাক আৰু ৰকো মই হান্তাৰ আমি গোটাই মাখাই একেবাৰে ৰেষ্টুৰেণ্টত যাই কিনে খানাৰ বাকি বস্তু ৰেডি কৰি থওঁ নাকি দে আমি যাই আছো তহঁত আহি থাক ওকে যা আমি দুও বাকি বজাৰ কৰি যাই আছো যা যা তহঁতে যা কৰণ এটা কথা কচোন তোৰ লগে ফাৰ্ষ্ট ক্লাছত পাছ কৰে আৰু তই ছেকেণ্ড ক্লাছত পৰীক্ষাটো বোলে একেলগে বহিছিলি তোৰ কিয়া ৰিজাল্ট বেয়া হ'ল কচোন আরে আমি একেলগে বইছিলো ঠিকই আছে কিন্তু আমি চাই লেখা নাছিলো না মই পঢ়াত এনেও কম সি পঢ়াত ভাল সো তাৰ পৰীক্ষা ভাল হৈছে তহে তাক লগ বুলি ভাবা সি নাভাবে কিন্তু সি ভাবা হলি না তোক সব দেখালা হয় কিন্তু নেদেখায় কাৰণ তয়ো যে ফাৰ্ষ্ট ক্লাছ পালি হয় সেইটোৱে তাৰ হিংসা তামাম পেট পচা সি তই ভালকে পাছ কৰা আৰু তই জীৱনত কিবা এটা কৰাটো সি কেতিয়াও নিবিচাৰে আৰে পেট পচা মানুহে এনেও বেলেগক আগবঢ়াটো নিবিচাৰে তই ঠিকে কৈছা গুলচান কি কৰিম আৰু কোনোবাই যদি এনেকে ভাবে বাদ দি আৰু ভাই কিয়া বাদ দিম সি এনজয় কৰিব আৰু মই তোৰ দুখ চাই থাকিম কেতিয়াও নহব শুন মই কৈ আছো আজি তোৰ ৰেষ্টুৰেণ্টৰ আৰম্ভণি কৰিব না বহুত মানুহ আহিব খানা খাব তই এটা কাম কৰিবি খানাত হাগিনি হোৱা টেবলেট মিক্স কৰি দিবি চবে খানা খাই হাগি থাকিব আৰু পিছদিনাৰ পাৰে কোনো কাষ্টমাৰে তাৰ দোকানত নাহিব বিজনেস পুরা ফ্লপ হৈ যাব আৰু এনেকুৱা পেট পচা মানুহক এনেকুৱাকে শিক্ষা দিব লাগে কি ক আইডিয়াটো বেয়া নহয় কিন্তু মই যে নাজানো হাগিনি হোৱা টেবলেট ক'ত পাই কেনেকে ল'ব লাগে আৰে তই টেনচন নলবি মে শুনা তই এতিয়া যাই থাক মই টেবলেট লৈ যাই আছো ইয়াকে কয় মোৰ ব্ৰেইন এক গুলিত দুই চিকাৰ দুটা লগে আলাগ হ'ব আৰু সিহঁতৰ ৰেষ্টুৰেণ্টৰ বিজনেছত ধ্বংস হ'ব কাকো ধনী হ'ব নিদো মই চলিহাত চব বস্তু বঢ়িয়াকে মিলি গৈছে চব মানুহে ধুনীয়াকে শান্তিভাৱে খাই গুচি গৈছে এতিয়া আমি কেইটাই খাব বাকী আছে এতিয়া আমি খাই লওঁ
ঠিকে কৈছা, কিমান আৰু বেলেগক খুৱাম, আমি এতিয়া খাব লাগে। আৰে গেন্দা মাংসৰ গন্ধ শুনি শুনি না ৱেইট কৰিব নোৱাৰা হৈ গৈছো। মোক মাংস লাগে এতিয়া, কেৱল মাংস। কেনে কৰে বে ই মাংস খোৱাৰ কাৰণে খাব নাপাৱাই। যো তেতিয়াহ'লে সোনকালে যো, আমি ৰেডি কৰি খাব বহো। অৰ্জুন আৰু গলচনে মাংসখিনি ইহঁতে লৈ আহক আৰু আমি গোটেইখিনি বাকীখিনি ৰেডি কৰোঁ ডাইনিঙত যাই। যো কৰণ, টেবলেট দিছিলি না চবৰে খানাত? আৰে বিন্দাছ দিছো চবৰে মাংসত। এতিয়া আমাৰ দুৱৰে মাংস বাতি দুটাৰ বাদে না, বাকী চবতে দি দিম এতিয়া আমি। যো এতিয়া মজাকে খাই লওঁ আৰু বাকী মাখনকো মজা দেখাই আছো। যো বহুত দিনৰ মূৰত ভোজৰ নিচিনা খানা খাবা পাইছো। গোলক লাগি মাৰি দি ভোজ খাৱা হাত একো নিৰ্বি আজি। বস্তু তাতে আৰু মাংস আমি এৰিম, চলি হাত এতে। অৰ্জুন মজা লাগিছে খানা খাই, চবে একদম চাফা কৰি দিছে। আৰে খানাৰ লগতে পাতো খাই পেলাইছে চবে। কি হ'ল চাউণ্ড বে গুলচান? নাজানো ৰখ বে, কি হ'ল হঠাৎ। ৰহ মই আহি আছো। লোডিং কৰিলাহে মাত্ৰ, আনলোডিং কৰবা হ'লে তাৰ। ঐ গুলচান, কি হ'ল তোৰ? কানি কাপোৰে গেল নেকি? তাকেতো ৰবে কেণ্টা, বহুত অশান্তি পাই আছো। ঐ ৰ মই আহি আছো। ইয়াৰ পেট পচিল নেকি বে খানা খাই? বাৰে বাৰে হাগিবা যাই আছে। ইয়াৰ পেট আগৰ বাৰে পচা। ৰ শুন কি হৈছে মই চবকে কৈ আছো। বুজিছা এতিয়া? কি কবে? মই লগ বুলি ভাবো আৰু সি মোক এনেকে ভাবে। ঐ কৰণ, তই মোৰ সঁচাই লগ বে, মোৰ ভাই হয়। আমি সদায় এনেকে থাকিম কৰণ অৰ্জুন হৈ কিনে। মই আহি গেলো চলিহাত। ৰপাত খাৱা, বেলেগৰ হাগেনি কৰিবা চাওঁতে নিজৰে হাগেনি হ'ল না? কেনে লাগছে এতিয়া বেটা? বেয়া পেট পচা মানুহ বে তই। কৰণ, তই তাৰমানে চব কথা কৈ দিলি না? বিশ্বাসঘাতক কৰিলি তই মোৰ আগত। বিশ্বাসঘাতক বেটা পেট পচা? বেলেগৰ ভাল হোৱাটো দেখিবা নৰা হা? মই নিজে বেছি পঢ়িব নোৱাৰো, কিন্তু মই চাই চাইও পৰীক্ষাত নেদেখো। মই হেপী মোৰ ৰিজাল্টক লৈ কিনে, বুজিছা? ঐ বংঘা চেদৱা, মাংস খাই পেট পচিলি টেবলেট খাই ভাল কৰিব পাৰি। অন্তৰ কলা হলি পেট পচা মানুহৰ কোনো মেডিচিন নাই বেটা সৰি পৰা। এনেকুৱা মানুহে কেতিয়াও উন্নতি কৰিব নোৱাৰে। ঐ চলিহাত যৌ এতিয়া থাকাখি বেটা পেট পচা। ঐ বেটা বৰ বইনের পুতা, গুৰ গন্ধ চাচোন বেটাৰ গাঁৱৰ পাৰে। বেটা পেট পচা, পেটত গুৰি মাৰি চব গু উলে দি আছো ৰতক। ঐ মই মল্লু ঐ। দে মই যাওঁ দে, মৰিলে বোধে ফেদাটো। এই গুলচান, মই কোনো মানুহৰ মাংসৰ বাতিত একো টেবলেট দিয়া নাই, অকল তোৰ বাতিত দিছিলো। সেইকাৰণে তই হাগি থাক এতিয়া কালাই।